কেনে এটা জীৱন কটাইছিল, ক'ৰ পৰা গৈ ক'ত পাইছিলগৈ, কি পৰিৱেশৰ মুখামুখি হৈছিল, এই কথাখিনিকে আমি জানিব বিচাৰিছোঁ, আপোনালোককো জনাব বিচাৰিছোঁ। এগৰাকী ছাত্ৰী এটা চৰকাৰৰ দৃষ্টিত অপৰাধ, কিন্তু সাধাৰণ মানুহৰ দৃষ্টিত সেইটো একো অপৰাধ নহয়। তেওঁৰ দৃষ্টিতো সেইটো একো অপৰাধ নহয়। এটা মাত্ৰ তেওঁ কবিতা লিখিছিল। যি শব্দ তেওঁ ব্যৱহাৰ কৰা বুলি কৈছে, তেনেকুৱা শব্দ অসমত বহুত কবিয়ে বহুতবাৰ ব্যৱহাৰ কৰিছে। অসমততো প্ৰখ্যাত কবিক বিপ্লৱী কবি নামেৰে বিভূষিতও কৰা আছে। সেইসকলৰ কবিতা আৰু এইগৰাকী ছাত্ৰীৰ কবিতাৰ মাজত আকাশ পাতল হয়তো পাৰ্থক্য আছে। তাৰপিছতো এওঁ কিন্তু ৰোষত পৰিল। আমি নাজানো যে সঁচাকৈ কাৰোবাৰ আক্ৰোশৰ বলি হ'ল নে সঁচাকৈ তেওঁ সেই এটা বা দুটা শব্দতেই গোটেই ৰাষ্ট্ৰদ্ৰোহ কৰিলে, আমি নাজানো। আপোনালোক যিসকলে এই মুহূৰ্তত আমাৰ অনুষ্ঠান চাই আছে, আপোনালোকে এবাৰ বিচাৰ কৰক তেওঁ কথাখিনি শুনাৰ পিছত সঁচা কি মিছা কি। এই যে তুমি দুখ পালা, স্বাভাৱিক দুখ পাবা, সেয়া তোমাৰ ক্ষেত্ৰতে নহয়, চবৰে একেই হ'ব, মানুহ মাত্ৰে। ৰুটি খাবলৈ গৈ তোমাৰ যিটো অৱস্থা হ'ল, তাৰপিছত যেতিয়া তুমি জেলৰ প্ৰথম সাঁজ ভাত খাবা, একেই চাগে লাইন পাতিছা? হয়, লাইন পাতিছা। তেতিয়া কালে মনত পৰিছে? ঘৰলৈ মনত পৰিছিল। ঘৰলৈ মনত পৰিছে। আৰু খাব পাৰিছানে? প্ৰথম দিনাখনি খাব পৰা নাই, চকু পানীয়ে ভাতে সমান হৈ গৈছে আৰু নাই পৰা প্ৰথম খাব। 2-3 দিনলৈকে মই ভাতেই খাব পৰা নাছিলোঁ, বেয়া লাগে ভাত আনিবলৈ যাওঁতে। তাৰপাছৰ পৰা খাবলৈ মানে কি ভোকেও ক'বলৈ ধৰিলে যে ভাত খাবই লাগিব, তাৰপৰা খাবলৈ ষ্টাৰ্ট কৰিলোঁ। এতিয়া তুমি কোৱাচোন যে প্ৰত্যেকটো দিন তুমি কেনেকৈ পাৰ কৰিলা? তুমিতো পঢ়ি ভাল পোৱা ছোৱালী, লিখি ভাল পোৱা ছোৱালী, গতিকে সেই ছোৱালীজনী তাত তুমি এই 24 ঘণ্টাটো কেনেকৈ পাৰ কৰিছিলা? প্ৰথমতে মই ছাৰহঁতক কওঁ, যোনখিনি হুজুৰহেঁত, তেওঁলোকক কওঁ যে মোক কিতাপ লাগে। লাইব্ৰেৰী আছে তাত, গোলাঘাট জেলত লাইব্ৰেৰী আছে। লাইব্ৰেৰীৰ পৰা তেওঁলোকে কিতাপ কালেকশ্যন কৰি মোক দিয়ে। 2-3খন কিতাপ তাতো পঢ়িলোঁ মই। তাৰপিছত যোনখিনি লগৰ আছিলে, অকণমান সমবয়সীয়া লিখিয়াই হৈ যায় কথা পাতোঁতে, তেওঁলোকৰ লগতে তেনেকৈ হাঁহি ধেমালি মাৰি ফূৰ্তি কৰিলোঁ। প্ৰথম কেইদিন অকণমান দুখত গ'ল, তাৰপাছত নিজকে বুজাবলৈ ধৰিলোঁ যে থাকোঁ আৰু কিমানকেইদিন থাকিব লাগে, তেনেকৈ কৰি বুজাই মেলি ধেমালি ধুমালিকৈ থাকোঁ আৰু। তুমি কি কি কিতাপ পঢ়িলা তাত? তাত পঢ়িছিলোঁ মই একচুৱেলি কিতাপকেইখন নামটো পাহৰি গৈছোঁ মই। তাত উপন্যাস, গল্প, প্ৰবন্ধ, কবিতা, এনেকৈ আত্মচাস বুলি পঢ়িছিলোঁ, পাহৰি গৈছোঁ। আত্মচাস পঢ়িছিলোঁ, তেওঁলোকে চইচ কৰি দিয়ে। যাবলৈ মন যায় মানে কি, যোনটো পুথিভঁৰাল আছে সেইটো মেল ৱাৰ্ডত আছে, যাবলৈ অকণমান অসুবিধা, যিহেতু মানে মহিলাখিনিত অকণমান হেৰি হয়, তেওঁলোকে সেইকাৰণে চইচ কৰি। আত্মচাস বুলি এখন পঢ়িছিলোঁ, আৰু 2খন কিতাপ আছিলে, মধুচন্দ্ৰিকাৰ ৰাতি, আৰু একচুৱেলি আৰু এখনৰ নামটো মই পাহৰি গৈছোঁ। তেনেকৈ পঢ়িছিলোঁ। এদাই হ'লে তেওঁলোকক দি দিওঁ, আকৌ নেক্সট কিতাপ দিয়েহি। তাৰপাছত মোৰ ঘৰৰ পৰাও কিতাপ গৈছিলে, আৰু ঘৰৰ পৰা যোনকেইখন কিতাপ গৈছিলে বা সেইখন মই একচুৱেলি পঢ়ি এদাই কৰিলোঁ ঘৰতে, তথাপিও সেইখনকে আকৌ ৰিপিট কৰিলোঁ। দাদাই কৈ থৈ আহিছে যে চিধাকৈ পঢ়িছিলোঁ, এবাৰ ওলোটাকৈ পঢ়। ঠিক আছে বাৰু। আৰু প্ৰিয় দৰ্শক, এয়া হৈছে বৰ্ষাশ্ৰীৰ জেলৰ ভিতৰৰ যিটো অধ্যয়নৰ পৰিৱেশ। 24 ঘণ্টাটো তেওঁ কেনেকৈ পাৰ কৰে সেয়া আমি জনাৰ চেষ্টা কৰিছোঁ আৰু আপোনালোককো জনাইছোঁ। তাৰপিছত তুমি তেনেকৈয়ে 24 ঘণ্টাটো পাৰ কৰিবলৈ ধৰিলা, মানে কিতাপ পঢ়া, তাৰপিছত হয়তো কথা পতা, আৰু বাকী খোৱা বোৱা এইবিলাক থাকে আৰু ন? খেলা ধূলা কৰিবলৈ পোৱা নেকি তাত? খেলা ধূলা কৰিবলৈ তাত মানে ইমান ব্যৱস্থা নাই, আৰু যিহেতু চব ডাঙৰ ডাঙৰ মানুহ, তেওঁলোকত খেলিবলগীয়া সমপৰ্যায় নহয় যে, সেইকাৰণে খেলা ধূলাটো নহয়। তাত কিমানমান মানুহ লগ পালা জেলত? বহুত মানুহ লগ পালোঁ, কমেও 30-35জন মানুহ পালোঁ, আহে যায়। একেবাৰে কয়দী আছে তাত 10 গৰাকী আছে নেকি কয়দী। তেনেকৈ কয়দীকেইজনীকতো লগ পাওঁ, যোনখিনি হাজুতি তেওঁলোকক লগ পাওঁ, আহে যায়। টোটেল 35জনমান মানুহ পালোঁ। আটাইতকৈ বয়সস্থ পুৰুষ নে মহিলা তুমি লগ পোৱাখিনিৰ ভিতৰত? আমাৰতো এইটো ফেমিলি ৱাৰ্ডে হয়, তাত মহিলাই বয়সস্থ তেওঁলোক আছে, কাৰোবাৰ 20 বছৰ জেল, কাৰোবাৰ 10 বছৰ, তেনেকুৱা আছে। মানে
মহিলা ৱাৰ্ডটোৰ পৰা কিবা কিবি কাৰণত ফিমেল ৱাৰ্ডৰ মানুহ একেলগ ক'তো নহয় নেকি নহয় কেতিয়াবা যদি তাত কিবা ভাল হেৰি কিবা পাতে বাৰু সেইটোকে কৈছো মানে সেই অনুষ্ঠান যে পাতে সেইবিলাকতো একেলগ হয় চাগে একেলগ হয় তেনেকুৱা কিবা হৈছিল নে তাত এটা অনুষ্ঠান পাইছিলোঁ সেইটো কি আছিলে মই একচুৱেলি পাহৰি থাকিলোঁ মাজতে ঈদ গৈছিলে এটা ঈদত যোনখিনি মানে মুছলিম সম্প্ৰদায়ৰ মানুহ তেওঁলোকক মানে যোনখিনি কিছুমান মানে হেৰি আহে পৰিয়ালে আহে তেওঁলোকক পৰিয়ালৰ মানুহখিনিক লগ কৰিবলৈ দিয়ে এইখিনিক বাৰু নিদিয়ে তুমি এতিয়া মহিলা ৱাৰ্ডত থকা এগৰাকী মানুহ হিচাপে যে আটাইতকৈ বয়সস্থ মহিলাগৰাকীক কিমান বয়সৰ 50-60তকৈ ওপৰ হ'ল চাগে নানী বুলি মাতো চবকে আৰু আটাইতকৈ কম তুমি আটাইতকৈ সৰু মই তোমাৰ বয়সৰ কোনোবা সেইখন জেলত আগতে আছিলে নে গম পাইছানে তেওঁলোকে কোৱা মতে নাই মই প্ৰথম বুলি কৈছে মই এখন জেলত প্ৰথম গৈছোঁ ইমান কম বয়সতে মই অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি লৈ ল'ম তাৰপিছতে পৰৱৰ্তী অংশলৈ উভতি আহিম আমাৰ কিমান বেলেগ বেলেগ টেষ্ট নহয়